আৰু এটা কথা স্পষ্টভাৱে ক'ব খুজি প্ৰমোদ বড়ো ডাঙৰীয়া আপুনি পাহৰি যাব নালাগে যদি আপুনি 1216টা পোষ্টৰ এগেইনষ্টত আমাক ফ্ৰেছ ৰিক্ৰুইটমেণ্ট নিদিয়ে তেন্তে বিটিআৰত টেট উত্তীৰ্ণ প্ৰাৰ্থীসকলে হাত সাৱটি বহি নাথাকে এই টেট উত্তীৰ্ণ প্ৰাৰ্থীসকলে আপুনি ক'ত কেনেকৈ কোনজন শিক্ষকক আপুনি নিযুক্তি দিলে সেয়া কিন্তু আমি অতি সোনকালে RTI তথ্যৰ জৰিয়তে উলিয়াই ল'বলৈ বাধ্য হ'ম বিটিআৰ প্ৰাইমাৰী টেট কোৱালিফাইড এছ'চিয়েশ্যনৰ ফালৰ পৰা আমি এক সংবাদমেল অনুষ্ঠিত কৰিছোঁ তো পোনপ্ৰথমে মই সমূহ সংবাদকৰ্মী বন্ধুসকললৈ মই আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ আৰু আজি আমি অতি দুখেৰে প্ৰকাশ কৰিব বিচাৰিছোঁ যে আজি মাঘ বিহুৰ আনন্দ উল্লাস পৰিয়ালবৰ্গ বন্ধুবৰ্গক এৰি থৈ পিনেও আজি বিটিআৰ চৰকাৰৰ বিৰুদ্ধে আমি প্ৰতিবাদ কৰিব লগা হৈছে যে আজিৰ নিচিনা দিনত আমি প্ৰেছ বিবৃতি দিবৰ কাৰণে আমি বাধ্য হৈছোঁ যে আমাৰ মাঘ বিহুৰ দিনাও তো ইতিমধ্যে আমাৰ বিটিআৰ চৰকাৰে যি আমাৰ টেট কোৱালিফাইড কেণ্ডিডেটসকলৰ লগত যি হেতালি খেলিছে আমি পোনপ্ৰথমে আমি ধিক্কাৰৰ গৰিহণা দিছোঁ যে যোৱা 20 ডিচেম্বৰ তাৰিখে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই 2 এদিনৰ ভিতৰতে 1216টা পোষ্টৰ LP UPৰ বিজ্ঞাপন প্ৰকাশ হ'ব বুলি তেখেতে ৰাজহুৱা সভাত প্ৰচাৰ মাধ্যমৰ জৰিয়তে তেখেতে প্ৰকাশ কৰিছিল কিন্তু অতি দুখ আৰু পৰিতাপৰ বিষয় যে আজিলৈকে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই ৰাজহুৱা সভাত তেনেকুৱা ঘোষণা কৰাৰ পিছত তেখেতৰ কথাক কোনো ধৰণৰ গুৰুত্ব নিদি পিনে তেখেতৰ কথাক সম্পূৰ্ণ ভেঙুচালি কৰি পিনে বিটিআৰ প্ৰধান প্ৰমোদ বড়ো ডাঙৰীয়াই আজিলৈকে বিজ্ঞাপন প্ৰকাশ কৰা আমি দেখিবলৈ পোৱা নাই গতিকে আমাৰ এছ'চিয়েশ্যনৰ ফালৰ পৰা আমি অসমৰ স্বনামধন্য মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক এই বিষয়টোক তেখেতৰ প্ৰত্যক্ষ হস্তক্ষেপ কৰাটো আমি দাবী উত্থাপন কৰিছোঁ যে 1216টা যি SIU এপ্ৰভিয়েল হৈ অহা যি 1216টা পোষ্ট ইতিমধ্যে বিজ্ঞাপনৰ কাৰণে যি প্ৰকাশ হ'বলৈ গৈ আছে আৰু সেই ক্ষেত্ৰত আমি মানে সন্দেহ প্ৰকাশ কৰিছোঁ যে এই 1200 পোষ্টৰ বিজ্ঞাপন প্ৰকাশ নকৰাৰ অন্তৰালৰ ৰহস্য যিটো সেয়া মানে প্ৰমোদ বড়ো ডাঙৰীয়াই মানে সঘনাই তেখেতে মানে বাৰে বাৰে তেখেতে মুখেৰে মানে বিভিন্ন প্ৰচাৰ মাধ্যমৰ জৰিয়তে প্ৰকাশ কৰা মতে আমি যিখিনি দেখিবলৈ পাইছোঁ তো সেই ক্ষেত্ৰত আমাৰ সম্পূৰ্ণ আমাৰ সন্দেহ প্ৰকাশ হৈছে যে 1999 চনৰ আৰু 6 মহীয়া শিক্ষকসকলৰ লগত তেখেতে এই SIU এপ্ৰভিয়েল 1216টা পোষ্টৰ বিজ্ঞাপন প্ৰকাশ কৰাৰ ক্ষেত্ৰত তেখেতৰ মানে কিবা উলট-পালট লাগি আছে তেখেতে যিখিনি 1216টা পোষ্ট আহিছে সেইখিনি পোষ্ট NCT নৰ্মছ ফ'ল' কৰি অনলি ফ্ৰেছ টেট কোৱালিফাইড ফ্ৰেছ কেণ্ডিডেটসকলক দিবৰ কাৰণে আমি দাবী উত্থাপন কৰিছোঁ অন্যথাই এই 1216টা পোষ্টত যদি আপোনাৰ LP আৰু UPৰ কাৰণে যদি তেখেতে প্ৰকাশ নকৰি ইয়াত ভাগ বতৰা কিবা পৰ্যায়ত তেখেতে গুচি যায় তেতিয়াহ'লে আমি এছ'চিয়েশ্যনৰ ফালৰ পৰা ফেব্ৰুৱাৰীৰ প্ৰথম সপ্তাহতে আমি কি কৰিম আইনৰ দ্বাৰস্থ হ'ম তো গতিকে আমি এছ'চিয়েশ্যনৰ ফালৰ পৰা সম্পূৰ্ণভাৱে বিটিআৰ চৰকাৰৰ ওচৰত দাবী উত্থাপন কৰিছোঁ যে চলিত মাহ জানুৱাৰী মাহৰ ভিতৰত বিজ্ঞাপন প্ৰকাশ কৰি সেই 1216টা পোষ্টক মানে ফ্ৰেছ কেণ্ডিডেট NCT নৰ্মছ ফ'ল' কৰি তেখেতক নিযুক্তি দিয়াৰ কাৰণে আমি দাবী উত্থাপন কৰিছোঁ আৰু ইতিমধ্যে যি আপোনাৰ 427 পোষ্ট ইতিমধ্যে আপোনাৰ মানে উইদাউট আপোনাৰ এডভাৰটাইজমেণ্টত নিযুক্তি প্ৰক্ৰিয়া মানে তেখেতে চলাই ল'লে তো সেইখিনি প্ৰক্ৰিয়াটোতো আমি অসম চৰকাৰৰ মানে তদন্ত আমি দাবী উত্থাপন কৰি আহিছোঁ আৰু এতিয়াও আমি আজি আপোনালোকৰ এই সংবাদ মেলৰ জৰিয়তে আমি দাবী উত্থাপন কৰিছোঁ যে বিটিআৰত কোনো ধৰণৰ আপোনাৰ ভেঙুচালি কৰি কোনো ধৰণৰ নিযুক্তি প্ৰক্ৰিয়া সংগঠিত হ'ব আৰু এইটো আমি কোনো পধ্যেই মানি নলওঁ তো গতিকে আজি আমাৰ প্ৰেছ বিবৃতিৰ জৰিয়তে আপোনাৰ অসম চৰকাৰৰ ওচৰত এই গোটেই বিটিআৰৰ যি শিক্ষা বিভাগ আৰু বিটিআৰ শ্ৰী প্ৰমোদ বড়ো ডাঙৰীয়াই বিটিআৰ অঞ্চলত যি শিক্ষা বিভাগটোক লৈ যাতে তেখেতে যি ধৰণৰ ভেঙুচালি কৰিছে তো সেইটো যাতে কৰিব নোৱাৰে তাৰ কাৰণে আমি অসম চৰকাৰৰ ওচৰত প্ৰত্যক্ষ মানে হস্তক্ষেপ আমি তেখেতৰ ওচৰত বিচাৰিছোঁ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ঘোষণা কৰিছিলে যে বিটিআৰ অঞ্চলত অতি শীঘ্ৰে 1216টা পোষ্টৰ মানে ফ্ৰেছ এটা ৰিক্ৰুইটমেণ্টৰ ব্যৱস্থা কৰিব কিন্তু ইয়াতে দেখা গ'ল বিটিআৰৰ প্ৰধান প্ৰমোদ বড়ো ডাঙৰীয়াই কি কৰিলে তেওঁলোকে 6 মান্থ আৰু 99ৰ ওজৰত তেওঁলোকে সকলো সময়তে এটা মানে দালালি প্ৰথা যেন
কৰি থকা দেখা গৈছে কিয়নো ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰে যি সময়ত ঘোষণা কৰিলে উইথিন শ্বৰ্ট পিৰিয়ডৰ ভিতৰত বিটিআৰ অঞ্চলত মানে ৰিক্ৰুইটমেণ্টৰ ব্যৱস্থা কৰিব লাগে কিন্তু আজিলৈকে বিটিআৰৰ প্ৰধান প্ৰমোদ বড়ো ডাঙৰীয়াই কোনো ধৰণৰ নিয়োগৰ ব্যৱস্থা নকৰিলে এই ক্ষেত্ৰত এটা কথা স্পষ্ট হৈ পৰিছে যে বিটিআৰৰ প্ৰধান প্ৰমোদ বড়ো ডাঙৰীয়াই দালাল চক্ৰৰ লগত জড়িত হৈ আছে হয়তো তেওঁলোকে দালালি কৰি মানে কিবা মুনাফা আদায় কৰিব লাগে সেই বুলি তেওঁলোকে সকলো সময়তে বিভিন্ন চাল চক্ৰৰ লগত জড়িত হৈ তেওঁ মানে বিভিন্ন ধৰণৰ পোষ্টবিলাকত ডিভাইড কৰি আছে এই ক্ষেত্ৰত দেখা যায় আৰু এটা কথা স্পষ্টভাৱে ক'ব খুজিম যে তেওঁলোকে 427টা পোষ্টটো ইতিমধ্যে দি দিলে যদি 1216টা পোষ্টৰ ইতিমধ্যে যদি তেওঁলোকে এপইণ্টমেণ্টৰ ব্যৱস্থা নকৰে আৰু ফ্ৰেছ ৰিক্ৰুইটমেণ্টৰ ব্যৱস্থা যদি নকৰে আমি 427টা পোষ্টৰ এগেইনষ্টত আমি হাইকোৰ্টৰ ওপৰত দ্বাৰস্থ হ'ম ইয়াৰ উপৰিও এটা কথা স্পষ্টভাৱে আজি প্ৰেছ মিটৰ জৰিয়তে ক'ব খুজিম যে অতি সোনকালে যদি এডভাৰটাইজমেণ্টৰ ব্যৱস্থা নকৰে বিটিআৰ অঞ্চলৰ প্ৰতিটো জিলাত বিটিআৰ টেট উত্তীৰ্ণ পাৰ্টীসকলে অনবৰতে তীব্ৰভাৱে গণতান্ত্ৰিক আন্দোলন কৰিবলৈ বাধ্য হ'ব আৰু এটা কথা স্পষ্টভাৱে ক'ব খুজিম প্ৰমোদ বড়ো ডাঙৰীয়া আপুনি পাহৰি যাব নালাগে যদি আপুনি 1216টা পোষ্টৰ এগেইনষ্টত আমাক ফ্ৰেছ ৰিক্ৰুইটমেণ্ট নিদিয়ে তেন্তে বিটিআৰৰ টেট উত্তীৰ্ণ প্ৰাৰ্থীসকলে হাত সাৱটি বহি নাথাকে এই টেট উত্তীৰ্ণ প্ৰাৰ্থীসকলে আপুনি ক'ত কেনেকৈ কোনজন শিক্ষকক আপুনি নিযুক্তি দিলে সেয়া কিন্তু আমি অতি সোনকালে RTI তথ্যৰ জৰিয়তে উলিয়াই ল'বলৈ বাধ্য হ'ম এতিয়া চাওক আজি আমি ইয়াতে সমবেত হ'ব লগা হৈছে কাৰণ আমাৰ BTC অঞ্চলত এই বৰ্ষতে তেওঁলোকে যি টেট অনুষ্ঠিত কৰিছিল সেই টেট অনুষ্ঠিত কৰাৰ পিছত আমাৰ ফ্ৰেছ কেণ্ডিডেটসকলক যি ধৰণে তেওঁলোকে নিযুক্তি প্ৰক্ৰিয়াটো আৰম্ভ কৰিব লাগিছিল সেই ক্ষেত্ৰত তেখেতসকলে নিযুক্তি প্ৰক্ৰিয়াটো আৰম্ভ কৰিব পৰা নাই তাৰ কাৰণে আমি ইয়াতে সমবেত হ'ব লগা হৈছে আমাৰ BTC প্ৰধান প্ৰমোদ বড়ো ডাঙৰীয়াই বাৰেপতি তেওঁ প্ৰেছ মিটৰ আগত কৈ থাকে বা প্ৰেছৰ আগত কৈ থাকে যে অতি শীঘ্ৰেই আমাৰ SIO এপ্ৰুভেল হোৱাৰ পিছত তেখেতে পোষ্টখিনি ফিল আপ কৰিব কিন্তু তেখেতে এই কথাখিনি বাৰে বাৰে তেখেতে উত্থাপন কৰি আহিছে যদিও আজিলৈকে তেখেতে এই ক্ষেত্ৰত কোনো ধৰণৰ ইনিচিয়েটিভ গ্ৰহণ কৰা দেখিবলৈ হোৱা নাই গতিকে আমি দাবী জনাইছোঁ তেখেতে যাতে এই দিশত অতি শীঘ্ৰে সিদ্ধান্ত গ্ৰহণ কৰে আৰু আমাৰ যিখিনি নেকি কেণ্ডিডেট আছে সেই কেণ্ডিডেটসকলৰ প্ৰতি চাই কিনে আমাৰ BTC অঞ্চলত যাতে ৰিক্ৰুইটমেণ্টৰ ব্যৱস্থা কৰে আমাৰ অসমত ইতিমধ্যে যিকেইবাৰ টেট অনুষ্ঠিত হৈ গৈছে তাৰ পিছে বহুকেইবাৰ বিজ্ঞাপন ওলাইছে নিযুক্তি প্ৰক্ৰিয়া সম্পূৰ্ণ হৈ গৈছে কিন্তু আমাৰ BTC অঞ্চলত টেট সম্পূৰ্ণ হোৱাৰ পিছত আজি 7-8 মাহ হৈ গ'ল তেখেতে কোনো ধৰণৰ নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ কৰিব পৰা নাই এইটো আমাৰ কাৰণে অতি পৰিতাপৰ বিষয় দুখৰ বিষয় গতিকে আমি আমাৰ গভৰ্ণমেণ্টক অনুৰোধ জনাইছোঁ যাতে আমাক অতি শীঘ্ৰে নিযুক্তি দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰে আৰু তেখেতে যি নেকি অতি শীঘ্ৰে শব্দটো ব্যৱহাৰ কৰি থাকে আৰু উইদিন শ্বৰ্ট টাইম যিটো শব্দ ব্যৱহাৰ কৰি থাকে সেই শব্দটো যাতে আৰু পুনৰাই তেখেতে ব্যৱহাৰ কৰিব লগা নহয় তাৰ কাৰণে আমি তেখেতক আহ্বান জনাইছোঁ তেখেতে যাতে এই ক্ষেত্ৰত দৃষ্টি দিয়ে আমাক যাতে আমাৰ BTC অঞ্চলৰ যিসকল নেকি নিবনুৱা আছে তেওঁলোকক যাতে কৰ্মসংস্থাপনৰ ব্যৱস্থা কৰি দিয়ে কাৰণ তেখেতে পৰিৱৰ্তনৰ কথা কৈ কিনে আমাৰ এই BTC অঞ্চলত শাসনত আহিছিল আৰু তেখেতে পৰিৱৰ্তনৰ কিছু নমুনা দেখুৱাব লাগে যাতে আমাৰ BTC অঞ্চলৰ যিখিনি নেকি ছাত্ৰ ছাত্ৰী আছে সেই ছাত্ৰ ছাত্ৰীসকলৰ যি কোৱালিটি এডুকেশ্যনৰ দিশটো যিটো আছে সেই দিশটো যাতে উন্নত হয় তেখেতে যাতে এই দিশত মনোযোগ দিয়ে তাৰ কাৰণে আমি তেখেতক আহ্বান জনাইছোঁ बिटिआरआव मोनसे गोजोनथाव खौरां बिटिआरनि सदर सहर क'क्राझारनि जेडि रडजों नांजाबनाय गोजोनपुरी रयेल एनफिल्ड श'रुमनि गोजौआव थानाय आइ आफा BM इन्स्टिटिउट अफ पेरामेडिक्स बे आइ आफा BM इन्स्टिटिउट अफ पेरामेडिक्सआ नोंथांमोननो लानानै फैदों देहा जोथोन लाखिनायनि माखासे आयदाफोर 2024-25 मायथाइनि मुं थिसननाया फैगौ 15 जानुवारिनिफ्राय जोबथा मार्च दानसिम सोलिगोन बे पेरामेडिक्सआव गावारि सोलोंथाइखौ थाखो 12नि उथ्रिसारनाय बिजाथि एबा फरायसाफोरा लानो हागोन बिटिआरनि सदर सहर क'क्राझारनि गोजोनपुरी एबा गांजेमा बाजारजों नांजाबनाय आइ आफा BM इन्स्टिटिउट अफ पेरामेडिक्सआ नोंथांमोननि थाखाय गोदान मुं थिसननाय आयदाफोरा जादों मेडिकेल लेबरेटरी टेक्न'ल'जि फार्स्ट एड पेशेन्ट केयार एन्ड एसिस्टेन्ट नार्सिं OT टेक्निशियान ICU टेक्निशियान रेडियोल'जि टेक्निशियान कर्सखौ 2 बोसोरनि गेजेरावनो आबुं खालामनानै BSS भारत सेवक समाज डिप्ल'माखौ लानो हागोन
लोगोसे गासैबो डिप्ल'माखौ लानायनि उनाव सोरखारि साख्रि मोननायनि सुबिदाबो दं। नोंथांमोनहा बेफोर कर्सनि थाखाय गोदानै मुं थिसननो गोसो दङब्ला आइ आफा BM इनस्टिट्युट अफ पेरामेडिक्सनि नैबे मबाइल नाम्बार 9395899391 86383917446 आव थोंजों सुलाद लाहरनो हागोन।